এইফালে বোকা খেলা আৰম্ভ হৈ আছে। বোকা খেলা হৈছে ৰোৱাৰ শেষত। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেনা এণ্টাৰটেইনমেণ্ট মিক্সলৈ। আজি আমাৰ ঘৰত পাতি আছে হাৰিয়া আৰু হাৰিয়া না হাৰিয়া কি কয় এতিয়া এয়া আমাৰ আজি হাৰিয়া, গতিকে ন ভুৰিছোঁ আৰু গতিকে ৰোৱনীবিলাকৰ লগত অকণমান সহায় কৰি দিলোঁ। গাঁৱৰ খেতি বাতিত অকণমান ৰোৱা তোলা কৰি আছোঁ। এয়া আছিলে পৰহিৰ দৃশ্য, আছিলে কঠীয়া তোলাৰ দৃশ্য। এনেকৈ গাঁৱৰ পৰিৱেশত লগে ভাগে কঠীয়া তোলা ৰোৱাৰ এটা পৰিৱেশেই বেলেগ, আৰু ইয়াক কেৱল দেখিবলৈ পোৱা যায় গাঁৱৰ পৰিৱেশতে। টাউনত এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা নাযায় তেনেকৈ। আৰু এয়া ৰোৱাৰ আগত ট্ৰেক্টৰে হাল বাই লোৱা হৈছিলে। আজিকালি আগৰ দৰে নহয়, আগতে গৰুৱে হাল বোৱা হয়, আৰু আজিকালি গৰুৱে তেনেকৈ হাল বোৱা আজিকালি দেখিবলৈ নোপোৱা হ'লোঁ। আগতে আমিয়ে পাইছিলোঁ, গৰুৱে হাল বাইছিলোঁ। কিন্তু এতিয়া বৰ্তমান মানুহৰ ইমানেই কৰ্মব্যস্ততা, গৰুৱে হাল বাইলে যথেষ্ট সময়ো লাগে, আৰু গৰু পোহাত এটা সমস্যা, ঘাঁহ বন তেনেকৈ পোৱা নাযায়। গাঁৱৰ ল'ৰাখিনিও একগোট হৈছে, কঠীয়া চঠীয়া দিয়াত অলপমান সহায় কৰি দিছে। বৰ্তমান চলিছে চাহৰ পৰ্ব চলি আছে। বোলক এতিয়া আমি অকণমান ঘৰৰ পৰা আহোঁগৈ, আৰু ঘৰত খানা পিনা কিমান আগবাঢ়িছে তাকে অকণ চাওঁগৈ। বোলক এইফালে হাঁহ ৰেডি কৰি আছে। হয়, মই হাঁহ ৰেডি কৰিছে। এই দেখিছে ন, মতা পাতি হাঁহ খেতি আমাৰ নবুৰি কাৰণে থৈছিলোঁ, আজি নবুৰি, সেইকাৰণে ৰাইজক খুৱাওঁ। লগত সাঁজ পানী হ'ব, লাও পানী, হাঁহ মাংস, কচু, হাঁহ তিনিটা। এইটো প্ৰথম ঠিক কৰিছে লাও পানী খাবৰ কাৰণে, সাজৰ কাৰণে। এইটো গোটা ভাজি হ'ব। Don't need no coffee yet, got no makeup. How do you look so fine? Bust up, how did I make you mine? Stay a minute, another minute. Hold on a second, I love this moment, yeah. Stay a minute, another minute. Hold on a second, I love this moment, yeah. মহীয়া পথাৰত এতিয়া আছোঁ। আজি হৈ গৈছে। কেনেকুৱা লাগিছে বতৰটো? বতৰটো ভালেই নহয় জানো আজি ৰুবৰ কাৰণে? ৰোৱাৰ গাঁৱৰ পৰিৱেশৰ এটা ইমেজ এটা বেলেগ। ইয়াৰ এই বোকা পানী খচি ইয়াত গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ। আমি আহি আছোঁ, এতিয়া ভাত ৰেডি হৈ আছে, ভাত খাবলৈ যাওঁ। এইফালে বোকা খেলা আৰম্ভ হৈ আছে। বোকা খেলা হৈছে ৰোৱাৰ শেষত।
বেটেৰী ল' বেছি বেছি ইমানেই আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো বজাই দিব। গতিকে আজিলৈ আহিছোঁ, বাই।